বাপুতি সাহোন ৰঙালী বিহুৰ গুৰুত্বপূৰ্ণ অংগ হ'ল গছতলৰ বিহু বা গাভৰু বিহু। গাভৰু যুৱতীৰ আনন্দস্থলীত এই সুক্ৰিয়া মাদকতা আছে এই বহাগত। তিনিচুকীয়া চহৰৰ পাৰ্শ্বৱৰ্তী জানমুখত এতিয়া গাভৰু যুৱতীৰ বিহুগীতৰ মন ভৰসা স্থলী। আমাৰ এই তিনিচুকীয়া জানমুখ গাঁৱত অতীজৰে পৰা গছতলৰ বিহু উদযাপন কৰা হয় আৰু আমাৰ এই বিহুখন মানে অতি ল'ৰা ছোৱালী সকলোৰে মানে বহুত প্ৰিয়। আমি গাঁৱৰ ছোৱালী প্ৰতিজনীয়ে মানে প্ৰতি বছৰে গছতল বিহুত উপস্থিত থাকোঁ আৰু বিহু বতৰ আহিলে মানে এনেই ভাল লাগে আৰু মানুহৰ। তাতে আমাৰ গাঁৱৰ বিহু পাতিছে 17 দিনীয়া। আমাৰ এইখন আমাৰ জানমুখৰ এখন লেজাইহোলা আৰু জানমুখ এখন গাঁৱে হয়। আমি গোটেই গাঁৱৰ ছোৱালী আহোঁ আমি বিহু নাচিবলৈ, একেলগে বিহু কৰোঁ আৰু সকলোৰে আমাৰ কেনেকুৱা বিহু আহিলে মানে ভাল অনুভৱেই হয় আৰু। তিনিচুকীয়াৰ পৰা কৃষ্ণ কমল বৰাৰ ৰিপৰ্ট 7S নিউজ।